অলপ খাই দিয়ক না পানীটো খাব পাৰিতো একো নহয় আৰে ইয়াৰ পানীটো খাওঁ গৰম কৰি খাওঁ খালি আজি ঠাণ্ডা খাই দিয়কচোন অকণমান দেখুৱাই দিয়ক ৰাইজক অলপ খাই দিয়ক না ৰ'বক ওচৰত দিওঁগৈ বাইদেউ গুড হেল্ল' বন্ধুসকল নমস্কাৰ মোৰ ব্লগ চেনেলটিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আজি ভাবিছোঁ মই যিটো জেগাত থাকোঁ সেই জেগাটো আজি গাঁওখনৰ অকণমান সৰু সুৰাকৈ আপোনালোকক আজি টুৰ এটা মাৰি দিওঁ মোৰ লগত আছে আমাৰ ছাৰ এয়া আমাৰ ভিভিচন ছাৰ আছে তেখেতৰ লগতে আমি গৈ আজি এটা গাঁওখনৰ এটা সৰু টুৰ মাৰি দিওঁ আৰু আপোনালোকক বেলেগ দিনাখন আমি সম্পূৰ্ণ গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে বন্ধুসকল আহক যাওঁ আমি আগুৱাই ইয়াত গৈ আছোঁ আমাৰ ইয়াত এনেকুৱাই হয় সকলোফালে জংঘলেই হয় ইয়াত তেনেকুৱা গাড়ী মটৰ বুলি চাইকেল মটৰ বুলি কোনো কথা নাই ইয়াততো চাইকেল আপুনি নিশ্চয় নেদেখিবই ইয়াততো চাইকেল নায়েই বাৰু আমাৰ ইয়াত চাইকেল নেদেখিবই বাইক দেখিব বাকী চাৰিচকীয়া গাড়ী নেদেখিব চাৰিচকীয়া গাড়ী দেখিবলৈ হ'লে আপুনি ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ আঁতৰলৈ যাব লাগিব তাকো আপুনি ৰাতিপুৱা 5টা বজাতে যাব লাগিব তেতিয়াহে এখন বাছ দেখা পাব সেই বাছখন আকৌ ৰাতি ঘূৰি আহে 6টা বজাত পায়হি এখনেই বাছ আছে ইয়াৰ পৰা অহা যোৱা কৰা মানে আমাৰ ইয়াৰ পৰা নহয় তাকো ইয়াৰ পৰা 5-6 কিলোমিটাৰ যাব লাগিব তাৰপিছতহে আপোনালোকে জেগাখিনি পাব চাওকচোন ইয়াৰ পাহাৰীয়া ঘৰবোৰ চাওক এইবিলাক পাহাৰীয়া ঘৰবোৰ মানুহবোৰ বহুত পাতল ইয়াত আমাৰ স্কুলৰ ওচৰে পাজৰেতো মানুহেই নাই ইয়াত ৰাতি চিঞৰিলেও কোনো শুনা নাপায় এইটো চাচোন কুকুৰ আজা দৌৰি আজা থাকে এয়া আমাৰ পাহাৰৰ ঘৰবোৰ এতিয়া পাহাৰৰ ঘৰবোৰ ইয়াক দাদা সুধকচোন ইয়াক হা কি নাম তোমাৰ নামটো কি তোমাৰ নামটো কি নাংমেন কপিল গুড বয় ভেৰি গুড বয় বন্ধুসকল ইহঁতে ইয়াত অসমীয়াটো বুজি নাপায় বাৰু কাৰ্বি বুজি পায় মই কাৰ্বি নাজানো অলপ চলপ এটা দুটা জানো শিকি আছোঁ লাহে এতিয়া চাওকচোন আমি কিমান তলত যাব লাগিব গাঁওখন বন্ধুসকল গাঁওখনৰ সকলোবোৰ বস্তু ভালেই কিন্তু ইয়াত এটা বস্তু খুব কমি হৈছে যিটো খোৱা পানীটো এতিয়া খোৱা পানীটো আপোনালোকক মই দেখুৱাম খোৱা পানীটো মানুহবিলাকে ক'ৰ পৰা কালেক্ট কৰে মই দেখুৱাম ইয়াত দেখিছে সম্পূৰ্ণ এইফালে পাহাৰ গছ গছনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিমান তলৰ পৰা তেওঁলোকে পানী আনেগৈ দেখিলে আচৰিত হ'ব তেওঁলোকে মানে আমিও আনোগৈ গতিকে ইয়াতো গৈ আছে ওচৰতো পানী চানী নাই দেখিছেনে ওচৰত একো নাই এই যি মানুহ দেখিলোঁ সেয়া মানুহ তেওঁলোকে তলৰ পৰা গ'লে পানী আনেগৈ ইয়াত আপোনাৰ নাচপতি পাব আনাৰস পাব তাৰপিছত আপুনি আৰু আদা পাব স্পেচিয়েল বস্তুকেইটা আছে ইয়াত নাচপতি আনাৰস আদা আৰু কি আছিলে আৰু জাৰু এইকেইটা বস্তু ইয়াৰ পৰাই ছাপ্লাই যায় ইয়াৰ পৰা যদি ছাপ্লাই নাযায় তেনেহ'লে অসমখন হয়তো নচলিব তথাপি চৰকাৰে ৰাস্তাটো আজিলৈকে ইমানটো ভাল কৰি দিয়া নাই বহুত কষ্ট হয় ইয়াত থকা মানুহবিলাকক খোৱা পানী বহুত অভাৱ বহুত কষ্ট ভাইটিসকলে খেলি আছে পাহাৰৰ ঘৰ আমাৰ দেখিছে আমি এতিয়া পানী জেগাটো পোৱা নাই গৈ এতিয়া বহুত তলত যাব লাগিব ইয়াত এতিয়া আমি নামিছোঁ বহুত ভাল লাগিছে উঠোঁতে আমাৰ ফেপনি ওলাই যাব আপোনালোকে চাবচোন যদিও আপোনালোকে এনেকুৱা জেগাত চাকৰি কৰিবলৈ ইচ্ছা আছে তেনেহ'লে আহিব চাকৰি কৰি যাব ভাল লাগিব মানুহে জীৱনটো উপভোগ কৰিব লাগে কিমান টাউনত থাকিব ন আহকচোন ইয়াতে থাকি যাওক 5 বছৰ কি সুন্দৰ লাগিব কি ভাল লাগিব প্ৰাকৃতিক পৰিৱেশ এতিয়া আমি পানী পোৱা নাই গৈ চাওক কিমান ডাউন আছে এইটো নাই কমেও আপোনাৰ নাই কমেও 45-50 ডিগ্ৰী এংগেলত আছে বস্তুটো এতিয়া চাওক উঠোঁতে কেনেকুৱা হ'ব বৰষুণ পৰিলেতো ইয়াত বহুত ৰিক্স ইয়াত পাই আছোঁ আমি পানী জেগাটো ক'ৰ পানী কালেক্ট কৰে মানুহবোৰে চাবচোন নেচাৰেল পানী ইয়াত কোনো টিউবেল নাই নেচাৰেল পানী হয় ঠাণ্ডা দিনত কষ্ট হয় ঠাণ্ডা দিনত পানীটো ইয়াত পোৱা নাযায় আৰু বেলেগত যাব লাগে বহুত দূৰত যাব লাগে কেতিয়াবা পানী আনিবৰ কাৰণে আমিও 4-5 কিলোমিটাৰ যাব লাগে চিন্তা কৰক আমি ডিউটিয়ে কৰিম নে পানীয়ে বিচাৰি ফুৰিম তথাপি চৰকাৰক লাগে সকলো বস্তু অনলাইন
উপায় ডংজা, উপায় আৱে। দেখিছে নেচাৰেল পানী, চাওকচোন নেচাৰেল পানীটো। হাত ভৰি ধুব। চাওক বিভীষণ ছাৰ অলপ ধুই লওক হাত ভৰি। অলপ খাই দিয়ক না পানীটো। খাব পাৰিতো একো নহয়। আৰে ইয়াৰ পানীটো খাওঁ, গৰম কৰি খাওঁ খালি আজি ঠাণ্ডা খাই দিয়কচোন অকণমান, দেখুৱাই দিয়ক ৰাইজক। অলপ খাই দিয়ক না, ৰ'বক ওচৰত দিওঁগৈ মানে। গুড গুড। বিভীষণ ছাৰে পানী খাই খাইছে আপোনালোকৰ দেখিছেনে? ইয়াত এটা আছে আৰু সেইটো এটা আছে দেখিছেনে পানী। এই পানীটো ক'ৰ পৰা আহে আপোনালোকে চাগে নিশ্চয় ভাবিছে। এই পানীটো ক'ৰবাত শিলৰ মাজে মাজে আপোনাৰ পানীটো ওলাই আহে। ওলাই আহি এফালে ৰাইজে ড্ৰেইন বনাই দিছে, ড্ৰেইনে পানীটো আহি থাকে। এইটো জেগাৰ পৰা মানুহে 2খন গাঁৱৰ মানুহে পানী খায়। এটা পায় এইটো উমফেমি বুলিয়ে ক'ব, উমফেমি, আৰু এটা এইটো লাম্বজং। মোৰ প্ৰনাউন্সিয়েশ্যনবিলাক অলপ ভুল হ'ব পাৰে ৰাইজসকল। যদি আপোনালোকে কোনোবাই জানে তেনেহ'লে মোক ক্ষমা কৰি দিব, অপৰাধ নধৰিব আৰু কমেণ্টত অলপ শুধৰাই দিব। এতিয়া আমি আহিছোঁ লেম্বুজেম গাঁৱত আহিছোঁ আমি বৰ্তমান। এতিয়া আমি লেম্বুজেম গাঁৱত গৈ আছোঁ। আমি এতিয়া উমফেমিত আছিলোঁ, উমফেমিৰ পৰা আহিলোঁ। চাওকচোন ডাউনটো, এইটো ডাউন দেখিছে কিমান আপত ডাউন উঠা নমা কৰিব লাগে পানীৰ কাৰণে। এনেকৈ মানুহ খুব কম পাব ইয়াত। চাইকেল গাড়ী মটৰটো নাই। বেমাৰ হ'লে মানুহৰ বহুত অসুবিধা হয় ইয়াত। ইয়াত ওচৰত যিখন হস্পিটেল আছে, চাব চেণ্টাৰ আছে, সেইটো গোটেই যোৱা চিহ্ন অৱস্থা, কোনো নাহে ইয়াত, বন্ধ হৈ থাকে। ইয়াত মানুহৰ বেমাৰ আজাৰ হ'লে ফাৰ্মাচী আছে 5-6 কিলোমিটাৰ আঁতৰত, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। নহ'লে আপুনি ইয়াৰ পৰা 20 কিলোমিটাৰ জিকিন্দিং হস্পিটেল যাব লাগিব সাধাৰণ বেমাৰ এটা হ'লেও। উপায় নাই, পাহাৰীয়া জীৱন এনেকুৱাই। আই হোপ, মই আশা কৰিম যে এই পাহাৰৰ মানুহখিনিৰ কাৰণে চৰকাৰে অলপ অতি সোনকালে ভাল পদক্ষেপ ল'লে ভাল হয়। এই পোকটো কানি আছে, আপোনালোকে শুনিছেনে? আপোনালোকে কি পোক বুলি কয় বাৰু কমেণ্ট কৰিবচোন। আমিতো ৰজালি পোক বুলি কওঁ। আগতে মাহঁতে শিকাইছিলে এইটো ৰজালি পোক। ইয়াতে কানিলে ৰ'দ দিয়ে বোলে, খুব ৰ'দ দিব বোলে এইটো কানিলে। ৰজালি পোক, ৰ'দ দে, আলি কাটি জালি দিম, বৰপিয়া পাৰি দিম, তাতে বহি ৰ'দ দে। আগত গাইছিলোঁ আৰু। জান পানতকৈ এটা অতিকৈ আপোন বস্তু আছে। কি বস্তু ক'ব পাৰিবনে? এই টাৱাৰটো দেখিছেনে? সেই টাৱাৰটো নোহোৱা চাগে কেতিয়া মৰি থাকিলোঁ হয় নেকি ইয়াত। টাৱাৰটো ইয়াত কাৰেণ্টত নচলে, গম পায়নে? ডিজেলতো নচলে। কিহত চলে কমেণ্ট কৰি জনাওকচোন বাৰু, মনে দেখুওৱা আগতে। আহক দেখুৱাই দিম কিহত চলে। এই টাৱাৰটো চলে চলাৰ ছিষ্টেমত। দেখিছে চলাৰকেইটা কিমান এসোপা চলাৰ আছে, চাওকচোন। চলাৰ দিছে কিমান এসোপা আছে। এই চাইডে আছে আৰু সিটো চাইডেও আছে। সিটো চাইডে আপোনালোকে দেখা নাপাব, মই চেষ্টা কৰিলে দেখাবলৈ দেখা নাপাব। এই চাইডে আছে আৰু সেইটো চাইডে আছে। কেইখন আছে চাবচোন, 1 2 3 4 5 6 7 8 9 10 11, মানে প্ৰায় 22খন ইফালে আছে আৰু 1 2 3 4 5 6 12খন, প্ৰায় আপোনাৰ 35খনমান আছে, 35-40খনমান আছে। এইটো দিয়ে টাৱাৰটো চলি থাকে আৰু এইটো দিয়ে বৰ্তমান আপোনালোকক মই ইয়াৰ পৰা ভিডিঅ' কৰি দেখুৱাবলৈ পাৰিছোঁ। হওক দিয়ক, হওক আহকচোন, আমি বেলেগ এটা চাইডে যাওঁ। কোনফালে? এই বৰ দিগদাৰ, ভাগৰ লাগি গৈছে ভাত উঠোতে। সেইটো ভাইটি, ভাইটি কি ল হা, কোনফালে যাম হয় এতিয়া? এইফালে নামিম নেকি? কোনফালে কিবা আছে নেকি এইফালে নামিবলৈ? এই সিফালে ওলাব গৈ, এইফালে জংঘল ফালে ওলাব। এই চেৰিকালচাৰ আগত যে এটা ৰাস্তা আছে যে, চেৰিকালচাৰ যে এটা ৰাস্তা আছে যে, চেৰিকালচাৰ ওচৰত যে, সেইটো ৰাস্তা ওলাব গৈ, হয় নেকি?
তিনিআলিটো হয়, তিনিআলি হয়, কিন্তু দোকানটো আছিলে, দোকানটো বন্ধ দেখোন। কিহৰ পৰা বন্ধ দোকানটো নাজানো আৰু। এয়া ঘৰবোৰ, পাহাৰৰ ঘৰবোৰ। বন্ধু হ'লে কাৰেণ্ট নাই কিন্তু দেই, মোবাইল চাৰ্জ দিয়া বহুত দিগদাৰ হয়। চ'লাৰত কাজিয়া লাগি লাগি চাৰ্জ দিবলগীয়া হয়। চ'লাৰ আছে এটা, আমাৰ মোবাইল চাৰ্জ দিওঁ 4-5টা, মাৰপিট হৈ যায় আমাৰ কেতিয়াবা। গৈ আছোঁ এতিয়া ডিভিজন ছাৰ বোলে ভোক লাগি গৈছে খোজকাঢ়ি কাঢ়ি। খোজকাঢ়িব নোৱাৰে দিছে নাই মানুহটোক, খোজকাঢ়িব নিয়া গৈছে। মই মানুহটোক ঠেলিয়াই নিব লাগিব। ঠিক আছে ব'লক ব'লক, এই ঠেলিয়াই নিছোঁ মই। খোজকাঢ়িব নোৱাৰে গৈছে আমাৰ বিভীষণ ছাৰ। বাকী এইবিলাকে আমাৰ পাহাৰৰ ঘৰবোৰ নিশ্চয় দেখিছে। কেতিয়াবা মই দেখুৱাব চেষ্টা কৰিম আপোনালোকক মানুহৰ জীৱন নিৰ্বাহ কেনেকৈ কৰে, আপোনালোকৰ চকু পানী ওলাই আহিব। আজি জাষ্ট গাঁওখনৰ সৰু টুৰ এটা মাৰিছোঁ। এদিন আপোনালোক ভালকৈ দেখুৱাম, A to Z দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে মানুহবোৰ বহুত আঁতৰত, এতিয়ালৈকে মানুহবোৰে উন্নতিৰ মুখ দেখা পোৱা নাই ভালদৰে। তেওঁলোকে এতিয়ালৈকে বাহিৰত কি চলি আছে হয়তো ভালকৈ গম নাপাব পাৰে, তেওঁলোকক সুধিলে। অতি দুখ লগা কথা দি যায়, চলাৰত জীয়াই আছে এতিয়ালৈকে। চবৰে ঘৰে ঘৰে চলাৰ দেখিব, সৰু সৰু এটা, যিমান দুখীয়া মানুহে নহওক চলাৰ এটা দেখিব আপোনালোকে সৰুকৈ। কাৰেণ্টটো নাই যে ইয়াত, কাৰেণ্টটো খুব প্ৰয়োজন ইয়াত। বাবুটো কিবা এটা লৈ আহিছে। কি লৈছা বাবু? অমিতা লাগিছা? কি কৰিবা অমিতাটো? বন্ধুসকল তেতিয়াহ'লে ক'লেও পটককৈ বুজি নাপায় যে দিগদাৰ হয় অলপ। এইটো এটা ঘৰ। এই দেখিছে এইবিলাক নাচপতি গছ দেই ৰাইজসকল, এইবোৰ নাচপতি গছ হয়। নাচপতি লগা কাৰণে দেখুৱাম কেতিয়াবা। জাষ্ট নাচপতি লাগি শেষ হৈ গৈছে, 2 মাহমান হৈ গৈছে আৰু। তাৰপিছত নাচপতি গছ, কিমান নাচপতি খাব ইয়াত আহিলে আপুনি, দাঁত টেঙাই যাব নাচপতি খাই। বহুত নাচপতি হয়, কিন্তু ছাপ্লাইটো তেওঁলোকে প্ৰপাৰলি দিব নোৱাৰে ৰাস্তাটোৰ কাৰণে। মিডিল মেনে আহি মাজতে বহুত খাই দিয়ে, এওঁলোকক ঠগাই দিয়ে। তলত গৈ নাচপতিৰ দাম বহুত হৈ যায়গৈ। এওঁলোকে ডাইৰেক্ট ছাপ্লাই দিব পৰা হয়, নাচপতি আমি আৰামছে ফ্ৰেছ নাচপতি খাব পাৰোঁ কম দামত। বেয়া লাগে, মানুহবিলাকে বহুত কষ্ট কৰে ইয়াত, বহুত কষ্ট হয় মানুহবিলাকৰ। খৰি লৈ আহিছে পিঠিত, কেনেকৈ দেখিছে নিশ্চয় আপোনালোকে। ভাবোঁ চৰকাৰখনে চহৰ নগৰৰ সমানে সমানে গাঁৱৰ ভূঞে থকা চহৰবিলাকত, অঞ্চলবিলাকতো চৌকান দিব লাগে। সীমামূৰীয়া ঠাই হ'ল বুলি নেগলেক্ট কৰিব নালাগে, কাৰণ এই ঠাইটো মেঘালয় আৰু আমাৰ অসমৰ সীমামূৰীয়া ঠাই হয়। মকৈলুং, উমখেমি এইখিনিৰ মাজতে হয়। এই ককাজনে খৰি ফালি আছে। দেখিছে বাইদেউ খৰি আনিছে কিমান কষ্ট কৰি, নিয়ে খৰি আনিছে কিমান কষ্ট কৰি। কি কৈছে? নি বুলি কৈছে? নহয় মই নি বুলি কৈছোঁ, মানুহে কি কৈছে তাৰমানে? নি বুলি কৈছে। নি মানে কি বাইদেউ নহয় জানো? এইটো কি বস্তু? ৰাস্তাটা ইফালে গৈছে আৰু এটা ৰাস্তা ইফালে গৈছে, আমি এইটো ৰাস্তাই যাম। চাওঁচোন ক'ব ওলাওঁ বাৰু। মানে লেম্বুজাম গাঁৱত প্ৰথম আহিছোঁ, আগত আহিছোঁ কিন্তু এই ছাইডটো দেখা নাই, গতিকে সেই ছাইডে ৰাস্তাবোৰ অলপ খেলি মেলি হৈ গৈছে। আজি লেম্বুজামটো দেখুৱালোঁ আপোনাক, অন্য এদিনাখন আপোনালোকক উমখেমিখন দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল আপোনাৰ হল গছ দেখিছেনে, যিটো পাইন গছ বুলি কয়, এয়া পাইন গছৰ দেখিছেনে? ইয়াত পাইন গছ বহুত আছে। বতাহ মাৰিলে, আমি সৰুতে পৰিছিল নহয়, বতাহ মাৰিলে পাইন গছে সুহুৰি বজাই বুলি, সুহুৰি বজাই থাকে, মাৰি থাকে, সুহুৰি ধুনীয়াকৈ মাৰি থাকে। একদম ইমান ধুনীয়া লাগে শুনি বতাহ মাৰিলে, সুৰ সুৰাই বতাহ যে মাৰি থাকে,
ইয়াত গোটেই পাইন গছ আছে দেখিছে, গোটেই পাইন গছ আছে। চ' বন্ধুসকল, আমি আহি ভাগৰি গ'লোঁ। বৰ্তমান ভাগৰি গৈ পাহাৰত উঠা নমা কৰি ভাগৰি গ'লোঁ। গছজোপাতে বহি লৈছোঁ। তেওঁ চাওঁ এয়া, তেওঁ ভাগৰ লাগি গ'ল, তেওঁ ৰখি গ'লগৈ। তেন্তে বন্ধুসকল আজি ব্লগটো ইমানতে সামৰিছোঁ। অন্য দিনাখন আপোনালোকক আৰু দেখুৱাব চেষ্টা কৰিম আমাৰ উমথিমি গাঁওখনৰ বিষয়ে। তেতিয়াহ'লে আজিলৈ আহিছোঁ। নমস্কাৰ, টাই টাই, বাই বাই।